আমাৰ অসমখন এটা নতুন আৰু ভাবিব নোৱাৰা পৰিৱৰ্তনৰ ফালে গতি কৰিছে। মই যেতিয়া ৰাজনীতিত আহিছিলো সেই সময়ৰ অসম আৰু আজিৰ অসমৰ মাজত আমি ভাবিব নোৱাৰা পৰিৱৰ্তন দেখা পাওঁ। মই যেতিয়া ৰাজনীতিত আহিছিলো সেই সময়ত আলফাৰ আন্দোলন আছিল, বড়ো আন্দোলন আছিল, কাৰ্বি আন্দোলন আছিল। ৰাইজৰ ৰাস্তা ঘাট, স্কুল কলেজ আৰু ৰাইজৰ অৰ্থনৈতিক অৱস্থা সেই সময়ত যি অৱস্থাত আমি দেখিছিলো আৰু আজিৰ অৱস্থা তাৰ মাজত আমি পৰিৱৰ্তনো দেখিছো। লাহে লাহে আমাৰ অসমখনত আলফাৰ আন্দোলন শেষ হ'ল, বড়ো আন্দোলন শেষ হ'ল, কাৰ্বি আন্দোলন শেষ হ'ল, ধৰ্ণা বন্ধ পিকেটিং আমাৰ অসমখনত লাহে লাহে নোহোৱা হৈ গৈ থাকিলে। আজি আমাৰ অসমত আমি বন্দুক, গ্ৰেনেড, বোমা বিস্ফোৰণৰ শব্দত আজি আমি বহাগ বিহু নাপাতো, কুলি কেতেকীৰ মিঠা মাতত আজি আমি আমাৰ ৰাজ্যখনত বহাগ বিহু পাতো। আমাৰ পৰিৱৰ্তন হ'ল, ৰাজ্যৰ অৰ্থনীতিত পৰিৱৰ্তন হ'ল, আইন শৃংখলাৰ পৰিৱৰ্তন হ'ল আৰু মানুহৰ মাজত মিলা প্ৰীতি বাঢ়ি গৈ থাকিল। আজি যদি ৰাতি 2টা বজাতো ঘৰৰ ল'ৰা যদি ঘৰলৈ উভতি অহা নাই, মাক বাপেকে ভয় নাখায়, ভাবে কৰবাত ফাংচন চাব গৈছে, ঘূৰি আহিব। আগতে ৰাতি 2টা বজালৈকে যদি নাহে, মাক বাপেকে ইজনে সিজনক ফোন কৰিব, টিভি চাব, কবাত কিবা ঘটনা ঘটিছে নেকি। পৰিৱৰ্তন হ'ল। আজি আমাৰ অসমত চৰকাৰী কাৰ্যালয়বিলাকত পৰিৱৰ্তন হ'ল। এসময়ত যিকোনো কাম কৰিবৰ কাৰণে মানুহক টকা পইচা দিবলগীয়া হৈছিল। এজন নিবনুৱা যুৱকে নিজৰ নামটো যদি এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিব খোজে, তাৰ কাৰণেও টকা দিব লাগিছিল। আজিকালি ঘৰত বহি আমি কম্পিউটাৰত নাম ৰেজিষ্টাৰ কৰিব পাৰো। আমি কাকো টকা পইচা দিয়াৰ প্ৰয়োজন নহয়। চৰকাৰী কাৰ্যালয়বিলাকত লাহে লাহে দুৰ্নীতিৰ পৰিমাণ কমি কমি গৈ আছে। আমাৰ অসমত ইনফ্ৰাষ্ট্ৰাকচাৰৰ এটা নতুন বিপ্লৱ আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ধলা শদিয়াত দলং সম্পূৰ্ণ হ'ল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বগীবিলত দলং সম্পূৰ্ণ হ'ল। এই 2024 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত গুৱাহাটী, উত্তৰ গুৱাহাটীৰ দলঙো আমি সম্পূৰ্ণ কৰি পেলাম। অৰ্থাৎ বেজেৰাৰ পৰা আমি যদি গুৱাহাটী যাব লাগে, এতিয়া আমি আমাৰ গৌৰীপুৰৰ পৰা আমি দলঙত উঠিলে চিধা চিধি গৈ আমি ফাঁচী বজাৰত আহি উপস্থিত হ'ম। আমাৰ গুৱাহাটী যাবৰ কাৰণে বেজেৰাৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত ফাঁচী বজাৰ গণি গণি আমি 20 মিনিটৰ ভিতৰত গৈ পামগৈ। তেনেকুৱা পৰিৱেশ হৈ গ'ল। অকল সেইটো নহয়, এতিয়া অহা কিছুদিনৰ ভিতৰত নাৰেংগী আৰু কুৰুৱাটো দলঙৰ কাম আৰম্ভ হ'ব। শুৱালকুছি আৰু আমাৰ পলাশবাৰীৰ মাজতো দলং আৰম্ভ হ'ব। গহপুৰ আৰু নুমলীগড়ৰ মাজত আমি ব্ৰহ্মপুত্ৰৰ তলেদি 4খন গাড়ী যাব পৰা সুৰংগ আজি বনোৱাৰ কাম আমি হাতত ল'ব খুজিছো। কাজিৰঙালৈকে গ'লে যাতে গড়, অন্যান্য জীৱ জন্তু ট্ৰেইন বা গাড়ীত চেপা নাখায়, তাৰ কাৰণে আমি আজি নতুনকৈ 32 কিলোমিটাৰ উৰণীয়া সেতু আজি আমি নিৰ্মাণ কৰিব খুজিছো।
আজি আমাৰ অসমখনত ভাবিব নোৱাৰা এইমছ আহিলে, আমাৰ অসমত আজি নতুন নতুন শিক্ষানুষ্ঠান আহিলে, ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্ট দিয়াৰ 7 দিন আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ কাৰণে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টটো তেওঁ অনুমোদন কৰিলে। অৰ্থাৎ এতিয়া আমাৰ অসমত IITও আছে, এইমছো আছে, IIMও স্থাপন হ'ব, ফৰেনচিক ইউনিভাৰ্চিটি। আমাৰ অসমত এনেকুৱা শিক্ষানুষ্ঠান নাই, যি শিক্ষানুষ্ঠান ভাৰতৰ আন ৰাজ্যত আছে আৰু অসমত নাই। অসমত আমি চৰকাৰী চাকৰি বিচাৰিছিলো, যিহেতু উদ্যোগ নাছিলে আমি চৰকাৰী চাকৰি বিচাৰিবৰ কাৰণে আমি বাধ্য হৈছিলো। আমাৰ বহুত ডেকা ল'ৰা ছোৱালী বাংগালোৰ, কৰ্ণাটক, হায়দৰাবাদত চাকৰি বিচাৰি তেওঁলোক অসমৰ পৰা গুচি গৈছিল। এতিয়া আমি অসমত কি কৰিব খুজিছো? সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী। সেমি কণ্ডাক্টৰ মানে কি? আমি যে মোবাইলত কথা পাতো, আমি যে গাড়ী চলাও, তাত এখন মাদাৰবোৰ্ড থাকে, চিপছ। সেই চিপছখন যেনেকে আমাৰ শৰীৰত হৃদপিণ্ড তেজ শোধন কৰে, তেনেকে সেই চিপছখনে দিয়েই শব্দ আহে আৰু শব্দ ওলাই যায়। অৰ্থাৎ সেমি কণ্ডাক্টৰ নাথাকিলে শৰীৰ আছে কিন্তু আত্মা নাই। ঠিক তেনেদৰে গাড়ী এখন আছে, সেমি কণ্ডাক্টৰ চিপছ থাকিলেহে তাত আত্মা থাকিব। এতিয়া জাগিৰোডত আমি 30,000 কোটি টকা খৰচ কৰি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনিছো প্ৰথম। আৰু এইটো প্ৰথম নহয়, এবাৰ যদি এনেকুৱা ইণ্ডাষ্ট্ৰী আহে, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ আমাক লাগিয়ে থাকিব। অসমখনত আমি উদ্যোগীকৰণৰ এটা নতুন বিপ্লৱ আমি আৰম্ভ কৰিব পাৰিম। ল'ৰা ছোৱালীক এতিয়া আমি কলেজত কোৰ্চ কৰাম, সেমি কণ্ডাক্টৰ ওপৰত কলেজত পাঠদান হ'ব, যাতে আমাৰ ল'ৰা ছোৱালীয়ে জাগিৰোডত বা অসমত কাম কৰিব পাৰে। বাহিৰৰ পৰা আমি মানুহ আনিব নালাগে, আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে অসমৰ কলেজত পঢ়ি এই অনুষ্ঠানবিলাকত যোগ দিব পাৰে। আজি অসমত শিক্ষকৰ চাকৰিত দুৰ্নীতি নোহোৱা হ'ল। 1 লাখ আমি চৰকাৰী চাকৰি দিলো, দালাল নোহোৱা হৈ গ'ল। এই বছৰৰ ভিতৰত আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। মাটি বাৰীৰ কাম কাজ আগতকৈ ধুনীয়াকৈ হ'ল। বসুন্ধৰা 1, বসুন্ধৰা 2, যিমান মানুহৰ ম্যাদী পট্টা নাছিলে, লাহে লাহে আমি মানুহৰ পট্টা মেদি কৰিব পাৰিছো আৰু চৰকাৰী কাম কাজ অসুবিধা নোহোৱাকৈ কৰিব পাৰিছো। আগত মানুহৰ ধাৰণা আছিল যে চৰকাৰী কাৰ্যালয়ত টকা পইচা নিদিলে কাম নহয়। আজি লাহে লাহে সেই ধাৰণাবোৰৰ পৰিৱৰ্তন হৈছে। সমাজখন নতুন দিশত আগবাঢ়িছে। আগতে আমি অসম বন্ধ দিছিলো, এতিয়া আমি অসম বন্ধ নিদিওঁ, এতিয়া আমি অমৃত বৃক্ষ আন্দোলন কৰো। এতিয়া আমি পিকেটিং নকৰো, আমি খেল মহাৰণ কৰো। এতিয়া আমি ধৰ্ণা নিদিওঁ, আমি সাংস্কৃতিক মহাসংগ্ৰাম কৰো। আমাৰ অসমৰ জীৱনলৈ আজি পৰিৱৰ্তন আহিলে। এই গোটেই কামবিলাক অৰুণোদয় হওক, আজি আমাৰ ছোৱালীক বিনামূলীয়াকৈ শিক্ষাদান হওক, আৰু আমাৰ মহিলাক লাখপতি বাইদেউৰ আঁচনি হওক, যিবিলাক অসমত কোনেও আগত কল্পনা কৰিব পৰা নাছিল, তেনেকুৱা আঁচনিও আজি আমি অসমত আনিব পাৰিছো। যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিছিলো, মানুহে বিশ্বাস কৰা নাছিল যে কেনেকে চৰকাৰে বেংক একাউণ্টত টকা দিব। লাহে কৰি 830 টকা 1250 টকা হ'ল। এতিয়া কংগ্ৰেছৰ মানুহেও কয় যে মোক এটা অৰুণোদয় দিয়ক বুলি, হয়নে নহয়? তাৰ মানে
আজি কংগ্ৰেছৰ পৰিয়ালকো অৰুণোদয় লাগে তাৰ মানে মানুহে বিশ্বাস কৰে যে অৰুণোদয় আঁচনি আছে আৰু এনেকে